Hello friends, welcome back my YouTube channel. মই আজি আপোনালোকৰ কাৰণে নতুন নোটিফিকেশন লৈছো। নোটিফিকেশন ৰিলিজ কৰিছে আপোনালোকৰ আধাৰ কাৰ্ডৰ সুপাৰভাইজাৰ অপাৰেটৰৰ কাৰণে পোষ্ট নেম মই আপোনালোকৰ এইটো টোটাল ভেকেন্সি আপোনালোকৰ 252 টা আছে আৰু অসমৰ কাৰণে আপোনালোকৰ 12 টা আছে আৰু কোৱালিফিকেশন আপোনালোকৰ মিনিমাম 12 পাস হ'ব লাগিব আৰু মিনিমাম এজ আপোনালোকৰ 18 প্লাস হ'ব লাগিব আৰু লাষ্ট ডেট টু এপ্লাই আপোনাৰ 18 মাৰ্চ হয়। ৱৰ্ক লোকেশন আপোনালোকৰ আধাৰ সেৱা কেন্দ্ৰত হ'ব। আপোনালোকৰ সাৰ্টিফিকেট ৰিকোয়াৰ্ড হয় UIDAI অথৰাইজড অপাৰেটৰ সুপাৰভাইজাৰ সাৰ্টিফিকেটৰ কাৰণে আপোনালোকে সাৰ্টিফিকেট কেনেকৈ পাব মই সেইটো কৈ দিম বাৰু। আপোনালোকক মই ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্সি বিলাক কৈ দিছো। ডিমা হাছাওত আপোনালোকৰ দুটা আছে, হাইলাকান্দিত এটা আছে, হোজাইত এটা আছে, কামৰূপ মেট্ৰত এটা আছে, কৰিমগঞ্জত এটা আছে, তিনিচুকীয়াত এটা আছে, দৰঙত এটা আছে, শিৱসাগৰত এটা আছে আৰু লখিমপুৰত এটা আছে। ওদালগুৰিতো এটা আছে। টোটাল 12টা ভেকেন্সি আছে। আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছো। আপোনালোকে 12 পাস হ'ব লাগিব, নহলে পৰা মেট্ৰিক পাস হ'ব লাগিব আৰু 2 বছৰ ITI ডিপ্লোমা থাকিব লাগিব, নহলে পৰা মেট্ৰিকুলেশ্যন হ'ব লাগিব, মেট্ৰিক পাস হ'ব লাগিব আৰু 3 বছৰ পলিটেকনিক ডিপ্লোমা থাকিব লাগিব, মিনিমাম 18 বছৰ হয়। মেন্ডেটৰি সাৰ্টিফিকেট হয় আধাৰ অপাৰেটৰ সুপাৰভাইজাৰ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। স্কিল ৰিকোয়াৰ্ড আপোনাৰ বেসিক কম্পিউটাৰ নলেজ জনা হ'ব লাগিব। আপোনালোকে আধাৰ সুপাৰভাইজাৰ সাৰ্টিফিকেট কেনেকৈ পাব? আধাৰ সুপাৰভাইজাৰ এক্সামৰ কাৰণে আপোনালোকে এই লিংকটো দিয়া আছে। এই লিংকটো ক্লিক কৰিলে আপোনালোকে তাত নতুন এটা ID ক্লিক কৰিব, ID ক্ৰিয়েট কৰিব আৰু ID ক্ৰিয়েট হোৱাৰ পিছত এড লগইন কৰি কিনে আপোনালোকে শিকি কৰি কিনে সাৰ্টিফিকেটখন পাই যাব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব কাৰণে আপোনালোকে আপলোড ডকুমেন্ট ৰিকোয়াৰ্ড হ'ল এডুকেশ্যনেল সাৰ্টিফিকেট লাগিব, আধাৰ অপাৰেশনেল সাৰ্টিফিকেট, আধাৰ অপাৰেশন আৰু সুপাৰভাইজাৰ সাৰ্টিফিকেট লাগিব, ID প্ৰুফ আৰু ৰেচিডেন্ট প্ৰুফ লাগিব আৰু ডাউনলোড কৰি ৰাখিব, সেভ কৰি ৰাখিব আৰু মই ডেসক্ৰিপচনত লিংকটো দি দিম, আপোনালোকে লিংকটো চাই ল'ব পাৰিব। এড এপ্লাই লিংক বুলি লিখা আছে, তো দেখিছে আপুনি ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰিব। অফিচিয়েল নোটিফিকেশন চাবৰ কাৰণে আপুনি এড ক্লিক কৰিব পাৰে।